এই মুহূৰ্তত লৈ আহিছোঁ টপ আছামৰ দৰ্শকসকলৰ বাবে ৰাতিপুৱাৰ বহুকেইটা বিশেষ খবৰ। ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে নামনি অসমৰ বিভিন্ন প্ৰান্তত পুৱাৰে পৰা মুছলধাৰ বৰষুণ। পুৱাৰে পৰা নামনি অসমৰ বিভিন্ন প্ৰান্তত মুছলধাৰ বৰষুণ আৰু মানকাছাৰতো প্ৰচণ্ড বৰষুণৰ বাবে বিধ্বস্ত হৈ পৰিছে ঈদৰ বজাৰ। বন্ধ হৈ পৰিছে দোকান পোহৰ। বৰষুণৰ ফলত মানকাছাৰৰ যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে। সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা। মানকাছাৰত প্ৰচণ্ড বৰষুণ আৰু ধুমুহা বতাহ। ৰাতিপুৱাৰ আন এটা খবৰ হৈছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ চলি আছে আৰু এই যুদ্ধ চলি থকাৰ মাজতে ৰাছিয়াই ইউক্ৰেইনৰ কিউব চহৰত ভয়ংকৰ মিছাইল আক্ৰমণ কৰিছে আৰু ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানজন ইউক্ৰেইনলৈ গৈছিল। সেই সময়তে ৰাছিয়াই ভয়ংকৰ মিছাইলেৰে আক্ৰমণ কৰিছে ইউক্ৰেইনৰ ওপৰত। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানজনে জেনেলিস্কিৰ সৈতে সাক্ষাৎ কৰি থকা সময়তে ৰাছিয়াই ভয়ংকৰ আক্ৰমণ কৰিছে ইউক্ৰেইনৰ ওপৰত। ৰাছিয়াৰ এই আক্ৰমণক লৈ শংকিত হৈ পৰিছে বিশ্ব। পুটিনে পশ্চিমীয়া ৰাষ্ট্ৰসমূহক সকিয়নি দিছে ইউক্ৰেইনক সহায় নকৰিবলৈ। ইয়াৰ পিছতে এই ভয়ংকৰ আক্ৰমণ। ইউক্ৰেইনৰ পূব প্ৰান্তত ৰাছিয়া আৰু ইউক্ৰেইনিয়ান সেনাৰ ভীষণ যুদ্ধ। ৰাছিয়ান সৈন্য আৰু ইউক্ৰেইনিয়ান সৈন্যৰ মাজত তয়াময়া যুঁজ। অত্যাধুনিক অস্ত্ৰৰে ৰাছিয়ান সেনাই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ চলাইছে। SA ৰকেট লাঞ্চাৰে ৰাছিয়ান সেনাই আক্ৰমণ চলাইছে ইউক্ৰেইনৰ ওপৰত। চুকুই বিমানেৰে ডানবাক্সত আক্ৰমণ চলাইছে ৰাছিয়াই। ৰাছিয়ান টেংকে দখল কৰিছে ইখনৰ পিছত সিখন ইউক্ৰেইনিয়ান গাঁও। পূব ইউক্ৰেইনৰ ভৌগোলিক বিশিষ্ট কিউবতকৈ বহু পৃথক। ৰাতিপুৱাৰ আন এটা খবৰ হৈছে নলবাৰীত বিজেপি নেত্ৰীক দুৰ্বৃত্তই আক্ৰমণ চলাইছে চোকা অস্ত্ৰৰে। নলবাৰীৰ বৰ্ণিবাৰীত বিজেপি নেত্ৰী ৰীনা তালুকদাৰক চোকা অস্ত্ৰৰে আক্ৰমণ চলাইছে দুৰ্বৃত্তই। সংকটজনক অৱস্থাত ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৰীনা তালুকদাৰক। নিশা ঘৰত কোনো নথকাৰ সুযোগ লৈ ৰীনা তালুকদাৰক আক্ৰমণ চলাইছে দুৰ্বৃত্তই। দুটা দুৰ্বৃত্তই আক্ৰমণ কৰিছে বিজেপি নেত্ৰীগৰাকীক। বৰ্তমান সংকটজনক অৱস্থাত আছে ৰীনা তালুকদাৰ। দৰ্শকসকল, আজিলৈ ইমানেই। চাই থাকিব টপ আছাম, লগতে ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।